হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো মানে আজি সম্পূৰ্ণ মোৰ পাৰ্চনেল ভিডিঅ'। যদি কোনোবাই পাৰ্চনেল ভিডিঅ' চাবলৈ বেয়া পায় তেতিয়াই স্কিপ কৰি দিব। আজি ছোৱালীৰ অসমীয়া পৰীক্ষা আছে। তাই বহুত বেছি চিন্তা মানে সেই বিষয়টোক লৈ, অন্য কথা নহয় মানে কি হয়, তাই সেই হচৌকাৰ দীঘৌকাৰ হচৌকাৰ দীঘৌকাৰ সেই বস্তুকেইটা লৈ তাই বহুত চিন্তা, সেইকাৰণে বহুত টেনশ্যন তাই শুই আছে, দেখিছে আপোনালোকে। মানে হচৌকাৰি থৈ গৈছোঁ নেকি, ক'ৰবাত বেটৰ দন্তীয়াটো লিখিব লাগিছিলে মধ্যমীয়াটো লিখিছোঁ নেকি, সেইটো বস্তু চাব লাগে। তেতিয়াতো ভুল নহয় নহয়, তুমি এতিয়া চব জানা, আনচাৰ চব মুখস্থ, কিন্তু প্ৰব্লেমটো তোমাৰ ক'ত, স্পেলিঙত, হয়নে? এতিয়া মানে অসমীয়া মই শিকাই নোৱাৰিছোঁ, কিয় অন্য ভুল নহয়, চব জানে যে তোৰ আমুক হচৌকাই হয়, কিন্তু খব জপত মানে একদম এৰি থৈ গুচি আহিব, সেইটোৱে ভুল আৰু। উঠা এতিয়া সোনকালে উঠা। মই সেই মেগী বনাবলৈ আৰম্ভ কৰিছোঁ। ছোৱালী মানে ৰাতিপুৱা ভাত খাবলৈ মন নকৰে। আৰু এটা কথা, তোমাৰ 5:30 কোনেনো ভাত খাব পাৰে। আৰু এটা কথা, সঁচা কথা ক'লে খালী পেটত মেগী খোৱাটো ভাল নহয়, কিন্তু যিহেতু তাই মানে একো নাখায়, কিন্তু পেটটো ভৰাই পঠিয়াব লাগিব, সেইকাৰণে মই ভাবিলোঁ মেগীকে বনাই দিওঁ। মানে খাই গ'লে মনটো ভাল লাগিব ন, খালীকৈ গ'লেতো পৰীক্ষা হলেতো মন নবহিব। সেই মোৰ কাৰণে লাল চাহ কাপ বনাই লৈছোঁ খাবৰ কাৰণে, তাইৰ কাৰণে মেগী। বাপেকৰ ফটোৱামিবোৰ চোৱাচোন। মই ক'লো ভিডিঅ'টো মই আপলোড কৰি দিম, তেওঁ মানে গালি পাৰিবও পাৰে ভিডিঅ'টো আপলোড কৰি দিয়াৰ কাৰণে, কিন্তু সেই এক্টিংবোৰ চাওক আপোনালোকে। আপলোড দি দিবি হা, আপলোড দি দিম দেই। বেলেগ ফটো আমি কিন্তু দেই, বেলেগ ফটো আমি এনেকৈ ব্লগ এটা বনাব বুলি ক'লে তেওঁ মানে নোলায়। ফটো আমি দেখিছানে? এয়া ছোৱালী দেৰি হৈছে, বাপেকে আগফালে হৰ্ণ বজাই আছে, দেৰি হৈছে, এইটো লৰালৰি কৰিছোঁ। তাই নৃত্য নাটিকাবিলাক চোৱাচোন, মানে কাপোৰযোৰ পিন্ধাবলৈ মূৰটো আছিবলৈ তাই মানে শান্তি নিদিয়ে, ইমান মানে উৎপাত, কি ক'ম আৰু। মানুহে কয় ছোৱালীবিলাক ঠাণ্ডা বুলি, কিন্তু নহয় দেই। মানে ছোৱালীবোৰ আজিকালি ল'ৰা সমানেই দুষ্ট, মানে এক ছেকেণ্ড এনেই নাথাকে। তাই দেখিছেনে, মানে কেমেৰাটোৰ ফালেহে চকু, তাই মানে গ্লাছখনৰ ফালে কৰি পেলাই মানে মোৰ নাচায়, তাই কেমেৰা ফালে মানে মূৰটো কৰিহে তাই মানে মোৰ আছিব, দেখিছেনে? বাৰে বাৰে কেমেৰালৈহে চকু। চব কিমান মানে এক্টিং, মানে তাই চাবচোন আপোনালোকে, সেইবাৰে কেমেৰা ফালেহে চকু। সেয়া আৰু এইবোৰে আচলতে জীৱন ন, ল'ৰা ছোৱালী, ঘৰ দুৱাৰ, কাম বন, সেইবোৰে আৰুনো কি। সেয়া আৰু এটা কথা কওঁ, আপোনালোকে মোৰ ভিডিঅ'বোৰ একদম মানে ভিউজটো আহে নহয়, কিন্তু সেই অনুপাতে লাইকটো নাহে। প্লিজ লাইক এটা কৰিব না, লাইকটো কৰিলে মনটো ভাল লাগে ন, লাইকটো কৰিবচোন। সেয়া আৰু ইমানো ভিডিঅ' নবনাই যে লাইক এটা পাবলৈ মই অসমৰ্থ মানে। সেয়া লৰালৰি কৰিছোঁ, বাপেকে চিঞৰ বাখৰ লগাই আছে বাহিৰত যাবৰ কাৰণে। সেয়া পঠাই মেলি আমাৰ ইয়াত কুঁৱলী দেখিছে আপোনালোকে, কিমান কুঁৱলী ফুৰিছে একদম, মানে কৈছোঁ ন, ৰ'দটো ওলাই আছে আৰু ৰ'দৰ অনুপাতে কুঁৱলীও সেই একেই ওলাই আছে। এই ছোৱালীক পঠিয়াই মেলি তাৰ পাছতহে সঁচা কথা ক'বলৈ গ'লে শান্তি আৰু দেই। শান্তিনো কি, ঘৰতো কাম কৰিবই লাগিব, কামে নধৰা হৈ থাকে, সেইবোৰ কাম কৰিবই লাগিব, কিন্তু এই চিঞৰ বাখৰবোৰ যে কৰিব নালাগে, এনেকুৱা লাগে যে আয়ো স্বৰ্গত থকা লেখীয়াহে লাগে সেই সময়কণ। এতিয়ালৈ আহোঁ, বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক